এইটোৱে ল'লো ইলিচ ইমান ডাঙৰ নালাগে সৰু হ'লে হৈ যাব নেকি মই বোলে আপোনাক সকলোকে স্বাগতম জনাইছো আজি এতিয়া বৰ্তমান মই আছো উজান বজাৰ ঘাটত ইয়াতে মাছ ল'বৰ কাৰণে আহিছো তো ইয়াতে কি মাছ দেখা পাওঁ ভোগালী বিহু উপলক্ষে বহুত ডাঙৰ ডাঙৰ মাছ দেখাব পাৰোঁ তো আপোনালোকক দেখাম মাছ কি লওঁ কি নলওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া বৰ্তমান কি মাছ চাই আছো আমি চাই আছো ইলিচ মাছ আৰু আৰি মাছ এতিয়া আৰি মাছে যিটোহে দাম কৈছি সেই দামটোতো মাথা বেয়া হৈ যাব মাছ খাব পাৰিম নে আজি এইফালে আৰি মাছৰ কেজি কিমান 900 আমি অলপ মাৰ্কেটখন অলপ ঘূৰি কিনে আহি কিনে চাই লওঁ তাৰপিছত আমি আহি কিনে মাৰ্কেটটো চাই লওঁ নে কি এনেইতো দামটো বহুত কবিয়ে বিহু বুলি এই বৰলি মাছটো ভাল লাগছে বৰলি মাছৰ কি দাম 1100 আৰু ইলিচৰ দাম কিমান কৈছিল 899 টকাটো নেদেই বোলা ইলিচ মাছ পুৰা 900 টকা দিব লাগিব পাৰ কেজি এইফালে আছে চিতাল ইলিচো নাই আৰিও নাই দেখোন তো আহিলো উজান বজাৰ মাছৰ বজাৰত ইলিচ আৰু আৰি ল'বৰ কাৰণে ইলিচো পোৱা নাই আৰিও পোৱা নাই তো চাওঁ বিচাৰি কিনে আৰু কি পাওঁ এই দেদবদি বম ডাঙৰ ভৰালি 1100 তাতে তো কম আছিল কিমান ল'বা ইলিচ কিমানকে আহিব 1100 আৰু কম কমকে বিক্ৰী কৰে চালা যিমান আগৰ ফালে যায় আছে সিমান মাছৰ দাম বাঢ়ি বাঢ়িয়ে যায় আছে মাছৰ দাম এতিয়া ক'ত কমত পাম ইয়াৰ পৰা লৈ যায় এইটো কিমান কৈছিল 899 এইটোকে ধৰো দে ইলিচুকে খাই চাওঁ আজি এটা জোখ ভাল চাই 899 দিম তো ইলিচ মাছ কিমান আছিলে 1 কেজি আছিল 1 কেজি ইলিচ মাছ ল'লো কিন্তু কথাটো হ'ল যে পইচা নানিলো গুগল পে' আছে বুলি কিনে ভাবি আছিলোঁ কিন্তু গুগল পে' নোহোৱাৰ কাৰণে এতিয়া ATM বিচাৰি কিনে যাব লাগিব এতিয়া ATM বিচাৰি অভিযান ইলিচ মাছ খাবৰ কাৰণে ATM লাগে ইলিচ খামে ATM পাম না আকৌ তাৰ খুব চা ATM বিচাৰি যদি নাপাওঁ আজি ইলিচ খাব বন্ধ মাছ খাবৰ কাৰণে ATMত সোমাইছে পইচা ওলাবৰ কাৰণে ওলাইছে না পইচা পাতি ATMৰ পৰা ওলাই এতিয়া যায় আছো ইলিচ মাছ ল'বৰ কাৰণে তো চিতালটো ল'লো এবাৰ ইলিচটো লওঁ নে কি কওঁ এবাৰ ইলিচটো লওঁ ইলিচ মাছটো ক'ত আছিলে এইটো ল'লো ইলিচ ইমান ডাঙৰ নালাগে সৰু হ'লে হৈ যাব নেকি মানুহ আমি 7টাহে হৈ যাব বিহু বুলি কিনে চলি যাব চিতলটো 2 পিচকে আৰু ইলিচটো 1 পিচকে চলি যাব উজান বজাৰ এই তাত কাৰ্নিভেল ফেষ্টিভেল চলি আছে তাত যাম বাৰু মাৰ্চলৈকে কাৰ্নিভেল ফেষ্টিভেল চলিব জানুৱাৰীৰ পৰা চলিছে মাৰ্চলৈকে তো কাৰ্নিভেল ফেষ্টিভেলত যাম বাৰু তাৰ ভিডিঅ' আহিব বিহুটো যোৱাৰ পিছতে কাৰ্নিভেল ফেষ্টিভেলত যাম ইয়াতে পুৰা কুঁৱলী এই উমানন্দ আরে মাছটো বাছা নহয় 20 টকা 1000 টকা দিছো তাৰ পৰা 20 টকা দি দিব হৈ গল মাছটো বাছি দিয়া নহয় 20 টকা দিব লাগে হ্যাঁ তামাম অংক দেখো তো ইলিশ আছে ইয়াতে 1 কেজি 100 ন 1 কেজি 100 আছে না কিমান ললা 1000 আতলো বল ইস শিট তো সাতো খাই লও আৰু কিলো লাগি আছে দাদা খাই সাতো খাই লও নেকি মামাহাত আছে মামাহাতে খেদে নেকি আকৌ এটা কাৰ্নিভেল ফেষ্টিভেল হৈ আছে মাছ ল'লো মাংস ল'লো এতিয়া আহিলোঁ বৰ্তমান খানাপাৰা ইয়াতে কি বুলি কয় পিঠা মেলা চলি আছে পিঠা মেলাত আহিলোঁ ইয়াতে মেজি আছে শ্বৰ্টকাট মেজি গুৱাহাটীৰ মেজি তো মেজিৰ দাম কিমান আছে কি আছে আপোনাৰ অ' দাদা মেজিৰ কি দাম 400 এই মেজি এটাৰ দাম 400 টকা শ্বৰ্টকাট মেজি কম বেছ কিবা এটা মেজিত 400 টকা
এই কেইটামান নাৰা সোমাই ফেলে দিছে তাতে 400 টকা মানে গুৱাহাটীত নাৰাও নাপায় না তো খানাপাৰাত আহিলোঁ এই লিলি হোটেলৰ ফ্ৰণ্টে ফ্ৰণ্টে ইয়াতে পিঠা মেলা চলি আছে 150 টকা কেজি কি গাখীৰৰ মহৰ আছে গৰুৰ আছে দুটা সেম প্ৰাইস পুৰা নয় সেম প্ৰাইস না আলাদা আলাদা মাইদাৰা মহৰ কিমান মহটো আপোনাৰ 160 লিখিব লাগে 150 আমনে লিখি কৰি যাব লাগে আপোনাৰ গৰুটো হলে 1 এ কোৰ পৰা আনছে ৰামদিয়া এই খেৰৰ মেজি এটা দাম 400 টকা চালা পিঠা পিঠা লাড়ু দৈ দাম কি দাম দাদা কেজি হা কিমান 200 টকা অলপ চাই লওঁ নেকি অলপ চাই লওঁ কোন ৰেডিমেড চুঙা পিঠা কি দাম 100 পাৰ কি এটালো দেখো এটাতে 100 দোকান পৰা চাউল এটো চুঙা চাউল কেনেকে কিমান 100 টকা এডাল চুঙা কিমান আছে 100 গ্ৰাম মান হ'ব কি ওয়েট কৰিছে আধা কিলো বেছি আছে দাদা চিৰা বিলাকৰ কি দাম 100 টকা এটো কি ধানৰ বৰা চাউল না 100 টকা কেজি আৰু এটো কি বৰ্ধানৰ এটো কিমান মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম।